গীতা, ভাগৱত, কোৰাণ, বাইবেল ইত্যাদি ধৰ্মপুথি পঢ়ি অধ্যয়ন কৰি ধাৰ্মিক বুলি নিজকে অনুভৱ কৰা উচিত নহয়। যদিহে দয়া, মমতা, ক্ষমা, মানৱতা ইত্যাদি সাধাৰণ জ্ঞান মন মগজু বিবেকত সামান্যভাৱেও নাথাকে, কথাষাৰি কোৱাৰ বাবে কোনোৱে বেয়া নাপায় যেন। সমাজ কল্যাণৰ হকে কথাষাৰি কৈছোঁ। এযোৰ উন্নত মানৰ সাজ কেইষাৰিমান উন্নত শব্দ বাক্যৰে বাক্যবন কৰিলেই জ্ঞানী বিজ্ঞ ব্যক্তি নহয়। যদিহে সমাজ কল্যাণৰ হকে অকণমান অৰিহণা অৱদান ত্যাগ জীৱনত নাই, কথাষাৰি কোৱাৰ বাবে কোনোৱে যেন বেয়া নাপায়। সমাজৰ মংগলৰ বাবেহে কথাফাকি কৈছোঁ। সাহস থাকিলেই ব্যক্তি এজন বা এজনী সাহসী নহয়। যদিহে বিশেষ সমস্যাত আগভাগ লৈ আগবাঢ়ি কোনোবাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত শান্তি মুক্তিৰ বাবে আগ্ৰহী ইচ্ছুক প্ৰাণ মনেৰে নহয়, কথাফাকি কোৱাৰ বাবে কোনোৱে যেন বিৰক্ত নহয়। সমাজ হিতৰ বাবেহে কথাফাকি ব্যক্ত কৰিছোঁ। ৰূপ থাকিলেই মানুহজন বা মানুহজনী ধুনীয়া সৌন্দৰ্যৱান নহয়। যদিহে তেওঁৰ প্ৰাণ মন হৃদয়ত দয়া, কৃপা, ক্ষমা, ভিক্ষা আদি জ্ঞান গুণ অকণো যদি তেওঁৰ নাই, এই বাক্যবানখিনি কৰাৰ বাবে কোনোৱে যেন বেয়া নাপায়। সমাজ হিতৰ বাবে কথাখিনি উল্লেখ কৰিছোঁ।